खुलुमबाय दिनैनि रादाबखौ फरायदों आं देबिका बर'आ क'क्राझार सोहोरनि साहा फारसे कारिगावआव थानाय बिरसा कामान्ड' फर्सनि डेजिग्नेटेड केम्पआव गा-23थि बिरसा कामान्ड' फर्सनि गायसनथाय सानखौ रबिबाराव सानसेनि हाबाफारिजों खुंफुङो। क'क्राझार सोहोरनि साहा फारसे कारिगावआव थानाय बिरसा कामान्ड' फर्सनि डेजिग्नेटेड केम्पआव गा-23थि बिरसा कामान्ड' फर्सनि गायसनथाय सानखौ रबिबाराव सानसेनि हाबाफारिजों खुंफुङो। हाबाफारि बायदियै फुंबिलियाव आफादनि फिरफिला बिरहोनाय, मुंख्लंफोरनो बिबारजों मान बावनाय आरो मार्च पास्ट दिन्थिफुंनाय हाबाफारिबो मावफुङो। गा-23थि बिरसा कामान्ड' फर्सनि गायसनथाय सानजों लोब्बा लाखिनानै बिरसा कामान्ड' फर्सनि CNC बिरसिं मुन्डाया खौरांगिरिनि सिगाङाव बुङो दि 1996 मायथाइनि 30 जुनाव थामहिनबा दिनैनि सानाव आदिबासि हारिनि थामोनथा जिउ रैखाथिनि थाखाय बिरसा कामान्ड' फर्स सुंद'यै BCF खौ दानाय जादों होननानै बुङो। আর সেই 23তমৰ প্ৰতিষ্ঠা দিৱসত আমি এইটোকে ক'ব বিচাৰিছোঁ যে আজিলৈকে 2012 চনৰ পৰা আজি 7 বছৰে আলোচনা কৰি চৰকাৰে এটা সঠিক সমাধানত আহিব পৰা নাই, যাতে আমাক সমাধান কৰে। এইটো দুৰ্ভাগ্যজনক কথা। আৰু দুৰ্ভাগ্যজনক কথা এইটোৱে যে আমাৰ জনজাতিকৰণ যিটো ডিমাণ্ড আছে, সেই জনজাতিকৰণ ডিমাণ্ডটো আমাৰ এটা জেনুইন ডিমাণ্ড। আজি যদি আমি সংবিধানত 342 চাওঁ, আজি যিটো তাত ক্ৰাইটেৰিয়া আছে, আমাৰো সেই ক্ৰাইটেৰিয়া আমি ফুলফিল কৰোঁ। অসমৰ বাহিৰে ভাৰতৰ অন্যান্য ৰাজ্যত আমি জনজাতিকৰণ উপভোগ কৰি আছোঁ। ইভেন নৰ্থ ইষ্ট ত্ৰিপুৰাতো আমি ST হওঁ। তথাপিতো চৰকাৰে ইমান এই দাবী পূৰণৰ কাৰণে ইমান এটা মানে শংকাবোধ, এইটো মানে আমি ভাবি আচৰিত পাইছোঁ। আমি সেইকাৰণে বাধ্য হৈছোঁ ভাবিবলৈ যে কোনো চৰকাৰে আমাক ভাল দৃষ্টিৰে তেওঁলোকে আমাক চোৱা নাই। নিশ্চয় তেওঁলোকে আমাক মাহীৰ দৃষ্টিৰে চাইছে আৰু সেইকাৰণে আদিবাসীৰ সমস্যা সমাধানত ইমান এটা বিলম্ব হৈছে। ইতিমধ্যে আপোনালোকৰ দুৰ্ভাগ্যজনক, আমি বিৰছা কামাণ্ড' ফৰ্চক আলোচনাত মাতিও আমি কিন্তু অন্যান্য আদিবাসী জাতীয় সংগঠনে গণসংগ্ৰাম কৰি অহা সেই গণসংগ্ৰামত আগভাগ ল'ব লগা হৈছে। আলোচনাত মাতি আমি এই গণসংগ্ৰামত আগভাগ ল'ব নালাগে, কিন্তু চৰকাৰৰ যি লেহেম, চৰকাৰৰ যি অৱহেলাৰ কাৰণে আমি গণসংগ্ৰাম কৰিব লগা হৈছিল। এনেকেই যদি চলি থাকে, আজি 1977 চনত জনজাতিকৰণ 9টা জাতিক আমাৰ আদিবাসীক দিয়াৰ এটা সিদ্ধান্ত লৈছিল। তেতিয়াও বিভিন্ন প্ৰক্ৰিয়াৰে চেলনাৰে কিন্তু সেই জনজাতিকৰণ প্ৰক্ৰিয়াটো সমাধান নহ'ল। এইবাৰ যোৱা এই বছৰৰে 9 জানুৱাৰীত যিটো বিল আহিছে, সেই বিলৰ ক্ষেত্ৰতো যথেষ্ট মানে নিগেটিভ বা তেনেকুৱা এটা মানে পজিটিভ সহমত আমি কিন্তু চৰকাৰৰ পৰা পোৱা নাই। বিভিন্ন ধৰণৰ খেলি মেলি কৰাৰ এটা আমি সংবাদ পাইছোঁ। আমি সমৰ্থন কৰি আছোঁ। ভৱিষ্যতে যদি প্ৰয়োজন হয়, আমাৰ এই 6.5 চকীদাৰ বা আমি আৰু নতুনকৈ উঠি অহা যি নৱপ্ৰজন্মক আমি নিশ্চয় হয়তো বিকল্প পন্থাৰে আমাৰ দাবী পূৰণৰ কাৰণে আমি আহ্বান জনাম। চৰকাৰৰ পৰা যিটো আজি অপ্ৰিয় যদি সত্য কথা, ষ্টাইপেণ্ড আমি কেতিয়াও সময়মতে আমি পোৱা নাই। আজি আমি প্ৰায় 3 মাহ আমি ভুগি আছোঁ। আমাৰ কেম্পৰ কাৰণে এক্সট্ৰা কোনো ধৰণৰ ৰেচন পাতিৰ মানে ব্যৱস্থা নাই। সেই 6,000 টকাৰ পৰাই আমি খাব লগা হয়, কিন্তু তেওঁলোকে আজি 3 মাহ আজি এবচেণ্ট আছে। এই 3 মাহ তেওঁলোকে দিয়া নাই। গতিকে খুব কষ্টৰে আমাৰ বিভিন্ন অঞ্চলৰ কিছুমান কেম্প আছে, বিশেষকৈ আমাৰ ডেজিগনেটেড কেম্প কাৰিগাঁও আৰু কেটেঙাঝৰাত খুব কষ্টেৰে আমাৰ ল'ৰাবিলাক থাকিব লগা হৈছে। যেহেতু এক্সট্ৰা কোনো ৰেচন পাতি নাই, ষ্টাইপেণ্ডৰ পৰা খাব লগা হয়। গতিকে আমি বহুতবাৰ দাবী জনাইছোঁ যে সেই 6,000 টকাই দি আমাৰ পৰিয়াল নচলে, সংগঠনো নচলিব। আমাক এটা মানে আশু সমাধান লাগে, আমাক শীঘ্ৰে সমাধান লাগে, আমাক এটা একৰ্ড লাগে। এই সমাধানৰ জৰিয়তে, সাংবিধানিক অধিকাৰৰ জৰিয়তে আমি আমাৰ নিজৰ আৰ্থসামাজিক দিশ, আমাৰ নিজৰ দাবী পূৰণ বা আমাৰ বিভিন্ন উন্নয়নটো আমি নিজে কৰিম সেইবুলি দাবী জনাই আহিছোঁ। তথাপিতো চৰকাৰে কোনো ধৰণৰ কিন্তু মানে সহমত আমি দেখা পোৱা নাই।